বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মই নিতাশ্ৰী গুড মৰ্নিং এতিয়া ৰাতিপুৱা 7:30 একচুয়ালি 7:40 মান হ'ল চাগে 7:40 হ'ল দুগু স্কুলত গ'ল তাক স্কুলত পঠালো পঠাই এয়া মই অকমান চাহ মই ৰাতিপুৱা এয়া মানে এইটো পুৰা ফুল মগটো দি চাহ খাওনে ৰঙা চাহ এই কাপ মোক লাগিব এটা মানে ৰাতিপুৱা যে মানে কাম নাথাকক এই কাপ মই খাওঁৱে সো এটা মই চাহ খাওঁ আৰু অফিস আছে অফিসলৈ যাম হেতু কাৰণে খোৱা জুগাৰ বনাই আছো টিফিনো নিব লাগিব এওঁৰ কাৰণে ৰান্ধি থৈ যাব লাগিব মই আজি বনাম দেখাই আছো ৰব দেই এয়া আলু বিলাহী পিয়াজ আদা নহৰু কাটি ৰেডি কৰি থৈছো আৰু এয়া হল এই মটৰটো ঘুগুনি বনাম আৰু এয়া দুগু স্কুলত যোৱাৰ পাছত এইবিলাক বাচন বৰ্তন বেছিঙত পুৰা জমা হৈ আছে এই পাকঘৰৰ অৱস্থা এতিয়া এইবিলাক ৰান্ধি বাঢ়ি ঠিক কৰিম বতৰ চাওকচোন বাহিৰত একদম মানে হেমেকা বতৰ ৰ'দটো দেখা দেখি নাই কেৰাহীত মিঠাতেল গৰম কৰি পিয়াজ জলকীয়া আৰু দি পেলাই অকমান আলুখিনি ভাজি লৈছো ভাজি লৈ পেলাই তাত বিলাহী দুটা দিছো বিলাহী দুটা ভাজি লম তাত অকমান নিমখ ছটিয়াই বিলাহীখিনি ভালকে ভাজি লম এইখিনি ভাজি মই কুকাৰটোত বহাই দিম তাৰ মানে কেৰাহীটোত মানে মই মটৰখিনি বইল কৰি লোৱা নাইতো সেই কাৰণে কুকাৰটোত বহাই দিম কুকাৰটোত ভাজি একেলগে বইল কৰিম এয়া মই কুকাৰটোত বহাই দিছো আলু পিয়াজখিনি ইখিনি বহাই অকমান ভাজি তাত মটৰখিনি একেলগে বহাই দিম এয়া মটৰ বহাই দিছো মটৰখিনিও একেলগে ভাজি লম ভাজি লৈ তাত মই অকমান পাউডাৰ মছলা দি দিম আদা নহৰু দিম আকৌ পাউডাৰ মছলাৰ ভিতৰত দিছো মই জিৰা গুৰি অকমান ধনিয়া গুৰি আৰু অকমান গৰম মছলা দিছো বেলেগ মছলা ইউজ কৰা নাই চলে মছলা থাকিলে দিব পাৰে তাৰছত এয়া পানী দিছো পানীখিনি দি পেলাই এতিয়া এটা হুইসেল লগাই দিম 5টা মান হুইসেল লগাই পেলাই হৈ যাব মানে সোনকালে হৈ যায় আৰু এনে এতিয়া তাতে হুইসেলটো দি দিম 5টা মান এনেকে সোনকালে হৈ যায় নহলে বা আকৌ বইল কৰিবলৈ হলে অকমান টাইমটো বেছি লাগে একেলগে ভাজি বইল কৰি দি দিও হেতু কাৰণে আৰু একেলগত এইফালে ভাত বহাই দিছো সেইফালে এইটো মটৰ বহুৱা আছে আহি পালো মানে আহিব লগতে কাপা ধুই আলহী এজন আহিলে সেইকাৰণে দৌৰা-দৌৰি হ'ল মই ৰাতিপুৱা দেৰি হৈ যায় এতিয়া লগ পাই আছো পিছত নমস্কাৰ জামা নাই ৰবা মাৰি দি আইকো নহয় আৰে আকৌ চালো কি বুজি মানো আজি মাংস বনি আছে মুৰ্গী মাংস বনাইছে মিষ্টাৰে পিনে দিছে তেওঁ বনাইছে ভাজি আছে ভাজা বনাই এখন লগাই দিম পানী দিছিলে দিয়া নাই আজি ফ্ৰাই অকণ ফ্ৰাই হৈছে ভাল লাগে দে আৰু ৰান্ধি বেলেগে ৰান্ধি খুলি পইচা লাগিব নাই আৰু হাজবেণ্ডৰ হাতৰ মই অফিচৰ পৰা আহি পালোঁ আহি পাই গা পা ধুই এয়া কাপোৰ মেলিব আহিছিলোঁ গধূলি হ'ল যদিও কাপোৰখিনি এটা মেলি দিওঁ বতাহ দি আছে ধুনীয়াকৈ গতিকে কাপোৰখিনি শুকাই যাব অকণমান ৰাতিকৈ লৈ যাম আৰু সেইকেইদিন যিমান বৰষুণ দি আছে কাপোৰ ভালকৈ শুকাব পৰা নাই ৰ'দ দিছে দিনতো টাইম নহয় ৰাতিপুৱাও টাইম নহ'লে সেইটো কাৰণে এতিয়া গধূলি ধুই দি গোটেইখিনি কাপোৰ মেলি দিছোঁ আৰু অলপ ৰাতিকৈ আহি লৈ যাম এটা চাদৰ ওপৰত আছে ইমান ভাল কোন আহিছে দেখাম বলক আজি আহিছে আলহী ডাঙৰ আলহী আহিছে যাওঁ বলক ৰাতি মানুহ দেখা পাইছে 10:30 বাজিল দিন যেন হৈ আছে পাই থাকে তই খাবি নাই জ্বলা হলে চলি যাব একো নাই গৰম গৰম কি মন্দিৰ
নিউ নিউ ইয়াৰো খুব ফূৰ্তি মোবাইলটো মামাৰ হাতত দিছোঁ কেনেকুৱা দিব দে ই এটা খাব মোৰ এক প্লেট এটা খাইছ এয়া ভাইটি খুব ধুনীয়া ফুচকা দি আছে ভাল লাগিছে ফুচকা খালোঁ তাই মানে চাট লৈছে তাই চাট খাব ইয়াৰে এইটো কি পাপৰি চাট ন পাপৰি দেহি চাট মই ইয়াৰে খাম আজি মানে এইবিলাকে খোৱা দিন আৰু আজি ষ্ট্ৰীট ফুড মোক এখন সেই দিয়া হাই গাই মজা হৈছে তন্দুৰী চাই মজা লাগিছে খাই পেলাই ৰাতি আৰু বেছি ভাল লাগে খাই খালোঁ এতিয়া যাওঁ আৰু আমি ভাল লাগিছে চাহ কাপ খাই পেলাই বহুত ভাল লাগিছে মা চাহ কাপ খাই কেনেকুৱা লাগিছে ধুনীয়া ভাল লাগিছে সঁচাকৈ চাহকাপ খুবেই ভাল লাগিছে এতিয়া ঘৰত যে ভাত তাত নাখাওঁ আৰু ইমান খালোঁ আচ্ছা উজান বজাৰত হেং আউট ধুনীয়া চাহ বনাই আজিকালিতো চাহবিলাক খাই ভালেই লাগে তন্দুৰী চাই খালোঁ মানে ঘৰত যায় ভাত তাত নাখাওঁ আৰু মোৰতো পেট ফুলে হ'ল কৰ্ণ খালোঁ ফুচকা খালোঁ পাপৰি চাটো অকণমান খালোঁ চাহো খালোঁ হৈ গৈছে আৰু ভাত তাত নাখাওঁ আৰু ৰাতিপুৱা খাই যাম ভাত তাত এতিয়া যাওঁ আৰু ইয়াৰ পৰা ৰাতি হ'ল 12টাই বাজে এইমাত্ৰ আহি পালোঁ আহি পাই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ মই অকণমান মূৰটো কিবা বিষোৱাৰ নিচিনা লাগিছে অকণমান মূৰটো এতিয়া গা ধুই দিলোঁ মানে গৰমো লাগিছে মূৰটো বিষোৱাৰ নিচিনা হৈছে সেইকাৰণে ডুগু শুলে তাক খুৱাই থ'লোঁ খুৱাই থৈ এতিয়া ময়ো শুওঁ টোপনিও লাগিছে বহুত মূৰটোও বিষাইছে অকণমান আৰু ভাত তাত নাখালোঁ কাৰণ ইমানখিনি বস্তু খালোঁ আজি মাজে মাজে খাওঁ আৰু এনেকৈ কৰি ভাল লাগে কেতিয়াবা সদায় খাওঁ সদায় খালেতো অসুখ কৰিব ন মাজে মাজে খাওঁ চ' সেইকাৰণে এতিয়া ভাত নাখাওঁ আৰু ভোক নাই গতিকে এতিয়া টোপনি মাৰোঁ চ' আজি ভিডিঅ'টো শেষ কৰোঁ আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব চেনেলটো আৰু যদি নতুনকৈ ভিডিঅ'টো চাই আছে নতুনকৈ চেনেলত আহিছে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আগলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ তেতিয়াহ'লে সকলোৱে ভালে থাকক সুস্থ থাকক গুড নাইট